নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি 14 নৱেম্বৰ। আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত শিশু দিৱস হিচাপে পালন কৰা হয়। কথা হ'ল, আজিৰ দিনটোনো শিশু দিৱস হিচাপে কিয় পালন কৰা হয়? আমি সকলোৱে জনাটো উচিত। মোৰ বোধেৰে আজিৰ দিনটোত 1889 চনৰ 14 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুদেৱে জন্মগ্ৰহণ কৰিছিলে আৰু তেখেতৰ জন্মদিনৰ সংগতি ৰাখি আজিৰ দিনটোতেই সমগ্ৰ ভাৰতবৰ্ষত শিশু দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটো আমাৰ কাৰণে অতি আনন্দৰ দিন, কাৰণ তেখেতে আমাৰ শিশুসকলক বহুত ভাল পাইছিলে, বহুত মৰম কৰিছিলে। তেখেতে কৈছিলে, আজিৰ শিশু হৈছে কাইলৈ নাগৰিক, কাইলৈ দেশৰ ভৱিষ্যত। আৰু এই শিশু দিৱসটো পালন কৰাৰ উদ্দেশ্যটোনো কি? আমিতো অলপ জানিব লাগিব তাৰ বিষয়ে। মোৰ বোধেৰে শিশু দিৱসটো পালন কৰাৰ উদ্দেশ্যটো হৈছে শিশুসকলৰ অধিকাৰ, শিক্ষা আৰু সৃষ্টিশীলতাটো প্ৰচাৰ কৰা। ইয়াৰ উদ্দেশ্যটোৱে হৈছে সেইটো। কাৰণ আমাৰ জৱাহৰলাল নেহৰুদেৱে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিলে। তেওঁ শিক্ষা বহুত ভাল পাইছিলে আৰু তেওঁ কৈছিলে, শিক্ষাই সত্য উদ্ঘাটন কৰে। তেখেতে কৈছিলে, শিক্ষাই সত্য উদ্ঘাটন কৰে। আৰু কি কৈছিলে? তেখেতে কৈছিলে, শিশুসকল এপাহ সৰু ফুলৰ দৰে, শিশুসকল এপাহ সৰু ফুলৰ দৰে, যাক পোহপাল দিলে বা ডাঙৰ কৰি দেশৰ ভৱিষ্যত গঢ়ি উঠে। কিমান এটা ধুনীয়া কথা কৈছিলে আমাৰ পণ্ডিত জৱাহৰলাল নেহৰুদেৱে। অনুপ্ৰেৰণা দিছিলে, শিশুসকলক যথেষ্ট মৰম কৰিছিলে, যথেষ্ট ভাল পাইছিলে। আৰু মৰমতে তেখেতক কি কৈছিলে? নেহেৰু চাচা বুলি কৈছিলে। সকলোৱে নেহেৰু চাচা বুলি সম্বোধন কৰিছিলে। কিবাটো ভুল ক্ৰুটি হৈ যাব পাৰে, মোৰ মনোভাৱহে প্ৰকাশ কৰিছোঁ দেই। আজিৰ দিনটো যিহেতু সকলোৰে বাবে আনন্দৰ দিন, মোৰ মনোভাৱটো আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আপোনালোকৰ মতামত জানিলে মই নিশ্চয় আনন্দিত হ'ম। ধন্যবাদ। আৰু সদৌ শেষত আমাৰ শ্ৰদ্ধাৰ ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতলৈ সেৱা আগবঢ়াইছোঁ। ধন্যবাদ।